আৰু জেলত পঠিয়াই দিয়াৰ ব্যৱস্থাটো কৰিব লাগে। প্ৰথম কথাটো হ'ল যে আজি আমি কচুগাঁও পাৰ্টি ব্লক অফিচত বিশেষকৈ কচুগাঁও আমাৰ পাৰ্টি ব্লকৰ অধীনত থকা যিবিলাক প্ৰাইমাৰী কমিটি, বনৰগাঁও পাৰ্টি ব্লকৰ অধীনত থকা যিবিলাক প্ৰাইমাৰী কমিটি, চৰাইবিল ব্লক প্ৰাইমাৰী কমিটি অধীনস্থ প্ৰাইমাৰী কমিটি, লগতে জমদুৱাৰ ব্লক BPFৰ অধীনস্থ প্ৰাইমাৰী কমিটিবিলাকক লৈ ইয়াত এটা আমাৰ যিটো আৱাজ প্লাছ আণ্ডাৰ PMAY যি ইয়াৰ অধীনতে এটা নতুনকৈ গৃহ নিৰ্মাণ গৃহ মানে কি কয় আবণ্টন দিবৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ নিৰ্দেশ মৰ্মে অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে ছাৰ্ভে ৱাৰ্ক চলিছে। সেই বিষয়টো লৈ পেলাই দলীয় কৰ্মী নেতাবিলাকৰ মাজত এটা সজাগতা আনিবৰ কাৰণে আমি এটা সভা আয়োজন কৰিছোঁ। আমি ভাল পাইছোঁ অসম চৰকাৰ ভাৰত চৰকাৰে এতিয়া যিসকলে ঘৰ পোৱা নাই, যিসকলৰ নাম যদিও আছিল লিষ্টত যোৱা দিনবিলাকত কিবা কাৰণত কাটা গ'ল আৰু যিবিলাকৰ নাম একেবাৰে লিষ্টত সোমোৱা নাছিল অথচ ঘৰ পোৱাৰ যোগ্যতা এওঁলোকৰ আছিল, সেইবিলাকক ঘৰ দিবৰ কাৰণে নতুনকৈ যে ছাৰ্ভে কৰি পেলাই হিতাধিকাৰীসকলক বাছনি কৰিবলৈ লিষ্ট বনাবৰ কাৰণে তেওঁলোকে ফিল্ডত এতিয়া জীৱিকা চহকী তেখেতৰ নেতৃত্বত যিবিলাক ছাৰ্ভে ৱাৰ্ক কৰিবৰ কাৰণে আজি ফিল্ডত নমাই দিছে অফিচিয়েলি। সেইটো কাম আমি সেইটো পদক্ষেপ অসম চৰকাৰৰ পৰা লোৱাৰ কাৰণে তেখেতসকলক ধন্যবাদ দিছোঁ। কিন্তু ফিল্ডত দেখা গ'ল যে BCDC চেয়াৰমেন মেম্বাৰসকলে কেৱল মাত্ৰ BPF মানে কি কয় UPPLৰ কৰ্মীবিলাকৰ ঘৰতহে গৈ তেওঁলোকে ছাৰ্ভে কৰিবলৈ আৰম্ভ কৰিছে, ফটো তুলিছে, ফৰ্মবিলাক মানে UPPL কৰাবিলাকক মাত্ৰ বিলাবলৈ আৰম্ভ কৰিছে। যিসকল BPF কৰা আমাৰ নাঙল পাৰ্টি কৰা অথচ একেবাৰে নিতান্ত গৰীব ঘৰ পোৱাৰ যোগ্যতা আছে, ইচ্ছাকৃতভাৱে তেখেতসকলৰ ঘৰত গৈ পেলাই ফটো তেওঁলোকে তুলিবলৈ অমান্তি হৈছে, ফৰ্ম বিলাবৰ কাৰণে অমান্তি হৈছে, ৰাজি হোৱা নাই আৰু দেখা দেখিভাৱে বাদ দি পেলাই তেওঁলোকে নিজৰ ছাপৰ্টাৰবিলাকৰ মাত্ৰহে ফটো তুলি ছাৰ্ভে কৰা এই জঘন্য কামখিনি আৰম্ভ কৰাটো আমি দেখিবলৈ পাইছোঁ। ইতিমধ্যে দতমা ব্লকৰ অধীনত গছাই নিচিনা ব্লকত আজি যিটো এটা ছাৰ্ভে ৱাৰ্ক চলিছিলে সেই ছাৰ্ভে ৱাৰ্কত কি কৰিছে যে UPPLৰ ঘৰৰ কিনিহে মাত্ৰ ফটো তুলিছে, এওঁলোকৰ ছাপৰ্টাৰবিলাককহে মাত্ৰ ফৰ্মখিনি দিছে, বাকী BPF কৰাসকলক ফৰ্মো দিয়া নাই আৰু তেওঁলোকৰ ঘৰলৈকে গৈ ফটো তোলা নাই, লিষ্টো কৰা নাই, একো কৰা নাই। এইটো দেখকৈ মানে বঞ্চিত কৰি বৈষম্যমূলক নীতিৰে কাম কৰাটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। আজি চৰকাৰ ভাৰত চৰকাৰে গৰীব দুখীয়াসকলক যিটো ঘৰ দিবৰ কাৰণে এটা আঁচনি তেখেতসকলে আমালৈ মানে দিছে, সেই আঁচনিটো ভাৰতীয় নাগৰিক প্ৰত্যেকজন গৰীব মানুহবিলাকে পাব লাগিব। ইয়াৰ ৰাজনীতিৰ কোনো কথা নাই, ইয়াৰ জাতি ধৰ্মৰ কোনো কথা নাই, ইয়াৰ কোনো আমাৰ কোন তলৰ কোন হয় এইবিলাক বাছ বিচাৰ কোনো কথা নাই। চবে ভাৰতীয় নাগৰিকবিলাকে গৰীবসকলে যাৰ যোগ্যতা আছে তেওঁলোকে পাব লাগিব। আৰু মই BDO অফিচক, DRDO অফিচক, DC বাইদেউক মই অনুৰোধ কৰিম, অসম চৰকাৰৰ PNRD মন্ত্ৰী, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱলৈ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱলৈ মই অনুৰোধ কৰিম যে তেখেতসকলে BTC অঞ্চলত গুৰুত্ব সহকাৰে লৈ পেলাই চকা নজৰ ৰাখি প্ৰত্যেকজন আমাৰ BDOবিলাকক কাৰা এটা নিৰ্দেশ দিব লাগে যাতে কোনো প্ৰকাৰে বৈষম্যমূলক নীতিৰে কাম কৰিব নোৱাৰে। বেলেগ দলৰ হৈ যিসকল কাম কৰা ব্যক্তি আছে, সমৰ্থনকাৰী ৰাইজ আছে, এইসকলক বঞ্চিত কৰি কেৱল মাত্ৰ ৰুলিঙৰ মানুহখিনিক ঘৰ দিবৰ কাৰণে যিটো একচেটিয়া পন্থা তেওঁলোকে অৱলম্বন কৰিছে সেইটো পৰিহাৰ কৰিব লাগিব। আৰু ইয়াৰ কাৰণে অসম চৰকাৰৰ পৰা কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ যিমান ডেভেলপমেণ্ট ব্লক আছে সেই ব্লকবিলাকৰ BDOবিলাকক কাঢ়া নিৰ্দেশ দিবৰ কাৰণে মই আহ্বান কৰিছোঁ। অন্যথা আমি ইয়াৰ প্ৰতিৰোধত জোৰদাৰভাৱে এটা প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। দেখা গৈছে যিদিনা আমাৰ মুখ্যমন্ত্ৰীয়ে
এটা এনাউন্সমেন্ট কৰিছিল যে আমি কৰপশ্যন ফ্ৰী ঘৰৰ কাম কৰিম সেইদিনাই কিন্তু UPPL-ৰ চেয়াৰমেন আৰু ভাইচ চেয়াৰমেন এটা ৰেকৰ্ডিং ভাইৰেল হৈছে যে 1000 কোটি উঠাব লাগে এই বিষয়ে আপুনি কি ক'ব বিচাৰিছে এতিয়া যিবিলাক আমাৰ ছাৰ্ভে ৱৰ্ক চলি আছে যোৱাকালি আমাৰ এই যে বিনাকাটা প্ৰাইমাৰী বিনাকাটা আমাৰ কি কয় বামুণকাৰা অঞ্চলত বিনাকাটা BCDC-ৰ অধীনত থকা তাত মাত্ৰ 1000 নহয় 1,500 টকাকৈ BCDC চেয়াৰমেন মেম্বাৰবিলাকে আমাৰ এই ছাৰ্ভে ৱৰ্ক কৰা সময়ত তেওঁলোকে কালেকশ্যন কৰিছে বুলি ৰাইজৰ ওচৰৰ পৰা আমাৰ ইয়ালৈকে কমপ্লেইন আহিছে সেইটো যদি সঁচা হয় সেইটো অপৰাধ সেইটো দণ্ডনীয় আৰু গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে সঁচা মিছা ইয়াৰ ওপৰত তদন্ত কৰাৰ ব্যৱস্থা কৰিব লাগে কিয়নো তেখেতে সেইদিনাখন আমাৰ যেতিয়া মানে PMAY ঘৰৰ চেংচন দিয়াৰ যিটো এটা মানে অনুষ্ঠান পাতিছিলে ৰাজহুৱাভাৱে ঘোষণা কৰিছিলে যোনে পইচা ল'ব তাৰ নামটো আমাক জনাব আৰু তাৰ ওপৰত একশ্যন লোৱা হ'ব বুলি যিহেতু পাব্লিকলি এটা কমিটমেণ্ট দিছিলে নিশ্চয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দিবাই সেই কমিটমেণ্টটো কেতিয়াও পাহৰি নাযায় আৰু সেই কমিটমেণ্টটো ৰাজহুৱা প্ৰতিশ্ৰুতিটো পালন কৰি এইবিলাক পইচা লোৱা BCDC চেয়াৰমেন মেম্বাৰ আৰু বিষয়াসকল যদি জড়িত আছে একেসকলক এই কামৰ পৰা আঁতৰাই ৰাখিব লাগে আৰু জেলত পঠিয়াই দিয়াৰ ব্যৱস্থাটো কৰিব লাগে আৰু ৰেকৰ্ডিঙো যিটো ভাইৰেল হৈছে ওলাইছে অডিঅ' ৰেকৰ্ডিং যিটো ওলাইছে সেইটো এটা মানে কি কয় তদন্ত কৰাৰ ব্যৱস্থা কৰিব লাগে পানিছমেণ্ট দিয়াৰ ব্যৱস্থা কৰিব লাগে জেলত সোমাই দিয়াৰ ব্যৱস্থা কৰিব লাগে